Hey guys, welcome back to my YouTube channel. সকলোকে পুনৰবাৰ স্বাগতম জনালো মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু গাইস, আজিৰ ভিডিঅ'টো বহুত বেছি ইন্টাৰেষ্টিং হ'ব লাগি আছে কাৰণ আজি মোৰ লগতে আপোনালোকেও মোৰ ভিডিঅ'টোত পাৰ্টিসিপেট কৰিব পাৰিব। কেনেকৈ আপোনালোকক কৈছো শুনক। মই আজি মোৰ ভিডিঅ'টোত মানে এই ভিডিঅ'টোত মই কি কৰিবলৈ ওলাইছো নিশ্চয় আপোনালোকে থাম্বনেইল লিখি গম পাই গৈছে বাৰু। তথাপি মই কৈ দিছো যে মই মোৰ ভিডিঅ'টোত আজি কৰিবলৈ ওলাইছো Guess the Emoji Challenge। গতিকে মই ইমোজি চ্যালেঞ্জ কৰাৰ আগতে মই ইমোজিটো গেছ কৰাৰ আগতে আপোনালোকেও গেছ কৰিব পাৰে আৰু যদি আপোনালোকে মোতকৈ আগত গেছ কৰিছে তেন্তে কমেন্ট বক্সত নিশ্চয় ক'বলৈ নাপাহৰিব। আৰু বলক মোৰো ভুল হ'ব পাৰে, মই যিমানখিনি জানো সিমানখিনি মই গেছ কৰিম আৰু আপোনালোকে যিমানখিনি জানে আপোনালোকে গেছ কৰি মোক কমেন্ট বক্সত ক'ব। আৰু আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পাব বুলি বহুত আশা কৰি পেলাই এই ভিডিঅ'টো বহুত দিনৰ মূৰত বনাইছোঁ। মোৰ চেনেলত মই বহুত দিন একো ভিডিঅ' আপলোড কৰা নাছিলোঁ, কিন্তু আজি ভাবিলোঁ যে বহুত দিন হৈ গ'লেও এটা ভিডিঅ' আপলোড কৰোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টোত বহুত বেছি মৰম দিয়ে তেন্তে মই এনেকুৱা ধৰণৰ ভিডিঅ' আৰু বনাম। আৰু গতিকে বেছি পেক কৰি নাথাকে, বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। আৰু বাৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে এটা কথা কৈ দিছোঁ যে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। 1K ছাবস্ক্ৰাইবাৰ জল্দি কমপ্লিট কৰি দিয়ক প্লিজ, দয়া কৰোঁ। 1K ছাবস্ক্ৰাইবাৰ। অভাৰ এক্টিং নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তলৰ ইমোজি দুটা যোগ হৈ কোনখন অসমীয়া চিনেমাক বুজাইছে? জুন আৰু গুড বাই। জুনবাই। নেক্সট তলৰ ইমোজিটোৱে অসমীয়া কোনখন চিনেমাক বুজাইছে? ৰামধেনু। এইটোতো সৰু ল'ৰা-ছোৱালী এটাও জানিব এখন ৰামধেনু হয় আৰু ৰামধেনু অসমীয়া চিনেমা এখন আছে, গতিকে এইটো নিশ্চয় ৰামধেনু হৈছে। নেক্সট তলৰ ইমোজি দুটা যোগ হৈ কোনখন দেশক বুজাইছে? এইখন কি দে মই নাজানো, এইখন কি মই নাজানো, এইটো কি হয় নাজানো, আই ডোন্ট নো। আৰু এইটো কি হয়, এখন কোন দেশৰ? এইটো পাথৰ নি নে কিবা দেশ? এইটো কি কি হয় এইটো? জাপান মুভি। Guess the Assamese movie. Okay. অসমীয়া চিনেমা by emoji challenge. Yes. Okay, let's start. We have 10 seconds to go. Okay, let's get start. Faster. গৰু। বেলগাড়ী। গৰু হৈছে। গৰু অসমীয়া চিনেমা আছেনে? আজিহে শুনিছোঁ ন, দেখা আজিলৈকে চোৱা নাই দেই মই। নেক্সট কি হয় এইটো? কথা পাতিছে আৰু নৈখন হৈছে। কথা নৈ নহয়, কথা নদী আছিলে আৰু মই ক'লো কি কথা নৈ। নেক্সটটো কি এইটো? জোনবাইয়ে তৰা এটি দিয়া। জোনবাইয়ে বেজি এটা দিয়া। জোনবাই, য়েছ পাইছোঁ। জোনবাই। নেক্সট আহিছে সূৰ্য চিঠি। ডাৱৰ চিঠি। সূৰ্য চিঠি। ৰ'দৰ চিঠি। সূৰ্য নাছিলে, ৰ'দ আছিলে। মই সূৰ্য বুলি ভাবিছিলোঁ, ৰ'দ আছিলে। ৰ'দৰ চিঠি। তৰা। তৰাই হয় এখন তৰা। য়েছ, তৰা পাইছোঁ। তাৰপিছত তাৰ নেক্সট কি হ'ব পাৰে? 6 নম্বৰ এখন গেছ কৰিব লাগিব। ট্ৰু লভ। সঁচা ভাল পোৱা। ট্ৰু লভ। সঁচা ভাল পোৱা নে ট্ৰু লভ? ট্ৰু লভহে হ'ব পাৰে। তাৰপৰা সঁচা ভাল পোৱা কি নাজানো। সঁচা প্ৰেম হয়, এইটো মই ভাল পোৱা কৈছোঁ। সঁচা ভাল ভুলে গ'ল। মই 4খনমান শুদ্ধ দিছিলোঁ নেকি? শুদ্ধ কৈছিলোঁ। এইটো কি? জুম জ্বলা।
গছ জ্বলা জোন জ্বলা নাজানো বন জুই মই আজিলৈকে এইবিলাক চিনেমা চোৱাই নাই সেইকাৰণে মই নামেই নাজানো নেক্সট ৰ'দ অকল ৰ'দ বুলি এখন চিনেমা আছে সেইখন আছে ৰ'দ নাইবা ডাৱৰো আছিলে ডাৱৰ নহয় ৰ'দেই হ'ব ৰ'দ এছ নেক্সট কি জানো 1 মিটাৰ দূৰত্ব দূৰত্ব তোমাৰ চিনেমা আছে নাই তাকো নাজানো মই দূৰত্ব বুলি কৈছিলে নেকি কিন্তু দূৰ হয় 10 নম্বৰ দেউতা এজন মানে বাপেকে কেঁচুৱা এটা লৈ আছে দেউতাই হ'ব চাগে দেউতাটো ক'লো কিন্তু লগত কেঁচুৱা এটাও আছিলে পিতা পুত্ৰ এখন হিয়া দাপোন হিয়াৰ ছবি দাপোনত তোমাৰে ছবি হিয়াৰ দাপোনত তোমাৰ ছবি হয়নে হিয়াৰ দাপোনত তোমাৰ ছবি হয় পাৰিছোঁ কিন্তু মই পাৰোঁ অলপ চলপ পাৰিছোঁ সময় পলে পলে উৰে মন য়েছ পলে উৰে মন বগীতৰা বগাৰ এইটো তৰা বগীতৰা নেক্সট জোন তৰা বুলি এখন চিনেমা আছে জোন তৰালি অকণমান ভুল হৈছে জোন তৰালি জোন জ্বলা কপালত মোৰ ফেভৰেট হয় মই বহুত ভাল পাওঁ চাই মানে মই চাইছোঁ বহুতবাৰ চাইছোঁ কপালত ভাল লাগে চিনেমাখন তাৰপিছত মা আৰু এইটো এইবিলাক কি গুটি মা গুটি নাজানো দেই মা গুটি আইমণি গাঁও ঘৰ আছে গৰু গাঁও হ'ব এখন নিশ্চয় গাঁও তাৰপিছত এইটো পাথৰ তৰা গাঁও পাথৰ তৰা I don't know. গতিকে গাইজ বাই বাই আজিৰ কাৰণে এইখিনি আছিলে ভিডিঅ'টো যদিহে আপোনালোকে ভিডিঅ' চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু তলত কমেণ্ট বক্সত ক'বলৈ নাপাহৰিব যে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে নে নিবিচাৰে আৰু যদিহে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে মই অতি সোনকালে আপোনালোকৰ মাজলৈ এনেকুৱা গেছ ইম'জি চেলেঞ্জ মানে ইম'জি গেছ চেলেঞ্জ ভিডিঅ' আৰু কেইবাটাও লৈ আহিম গতিকে আপোনালোকে আৰু কি গেছ কৰিব লাগিব মানে ধৰি লওক হিন্দী ছং আছামিজ ছং হিন্দী মুভি আছামিজ মুভিটো আজি মই আছামিজ মুভি কৰিলোঁ আৰু হিন্দী মুভি বা আছামিজ বা কি কয় এইটো এক্টাৰ্ছ নেম ফিমেলছ নেম কিবা কিবি আপোনালোকে যেনেকুৱা যিয়ে নহওক যি চাব বিচাৰে মোক কমেণ্ট বক্সত জাষ্ট এটা কমেণ্ট কৰক আৰু মই আপোনালোকৰ মাজলৈ তেনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম আৰু লগতে গাইজ প্লিজ 1K ছাবস্ক্ৰাইবাৰটো সোনকালে কমপ্লিট কৰি দিয়ক আৰু ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আইডি আছে ইনষ্টাগ্ৰাম আইডিলৈ গৈ পেলাই ইনষ্টাগ্ৰামত সকলোৱে এবাৰ ফ'ল' কৰি দিয়ক গতিকে বাই বাই আৰু সোনকালে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক বাই বাই গাইজ লাভ ইউ